ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। এনেকৈ আশা কৰিছোঁ আপোনালোক ভালে আছে। বৰ্তমান মোৰো ভাল। আমি এতিয়া গৈ আছোঁ, আজি যিহেতুকে 14 নৱেম্বৰ শিশু দিৱসৰ দিনা ভাওনা এখন আছে সৰু ল'ৰা, তাকে চাবলৈ গৈ আছোঁ খোজকাঢ়ি সকলোৱে। আপোনালোককো অকণমান দেখাম, শেষলৈকে চাই যাব ভিডিঅ'টি। আৰু তেন্তে ব'লক এতিয়া মোৰ লগতে আপোনালোকক লৈ যাম। খোজকাঢ়ি গৈ আছোঁ আৰু এইফালে আগত এইখিনি গৈ আছে দেখাই আছোঁ। এইফালে আমাৰ পোৱালি, এইফালে চুনুবা, এইফালে বৌ ডিজাইন হৈ আছো দেই একদম হাই দিছে গোটেইখিনি। কেনেকুৱা লাগিছে খোজকাঢ়ি, কেনেকুৱা লাগিছে? ভাল লাগিছে। এইবিলাক গৈ আছো যিহেতুকে ওচৰত সেই খোজে আহি দিলোঁ সকলোৱে। বহুত মানুহ গৈ আছে আৰু দেখাই থাকিম। এইফালে বন্তি প্ৰজ্বলন কৰিছিলে, সেইফালে দেখিছেনে গোটেই এলটোতে। সেইটো সময়ত চাগে বহুত ভাল লাগিছিলে সেইফালে। আৰু নামঘৰটো ইয়াতে আছে। এইফালে দেখিছেনে বন্তি প্ৰজ্বলন। এইফালে পাইছোহি আৰু মই যিহেতুকে ভিডিঅ' কৰি গৈছিলোঁ আৰু লগৰজনীয়ে গমেই পোৱা নাছিল যে মই ভিডিঅ' কৰি গৈছোঁ, আৰু তাই মোক ভিডিঅ' কৰা দেখি যিটো চিঞৰ দিলে চাওকচোন। দুখ পালে কোনে দুখ পালে? আমি ভাওনা চাবলৈ আহিলোঁ, ভাওনা চাবলৈ এইফালে দেখিছেনে কিমান মানুহ হৈছে। আৰু আশা কৰিছোঁ আজি মোৰ ভিডিঅ'টি চাই ভাল পাব। শেষৰলৈকে ভিডিঅ'টি চাই যাব। ভাওনাখন আৰম্ভ হ'বই আৰু এতিয়া শিশুৰ ভাওনা অকণমান দেখাই যাবলৈ সকলোখিনি চেষ্টা কৰিছোঁ। আশা কৰোঁ ভাল পাব। এইফালে চাওকচোন, হাই কৰি দিছোঁ। এইফালে হাই কৰি দিয়া, হাই কৰি দিয়া। এইফালে হাই। জিলা সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক লংকেশ্বৰ গগৈ ডাঙৰীয়া। ভতিজা পোৱালিটো হয়, অকণমান ভিডিঅ' কৰি ৰাখিলোঁ তাৰো। বহুত মানুহ, সেয়ে কথা ক'বলৈ লাজো লাগে। এনেকৈ অলপমান ভিডিঅ' কৰি দেখাই দিছোঁ আৰু যে আমাৰ সমাজখনত সমাজৰ প্ৰতি যি দায়িত্ব, সমাজৰ প্ৰতি যি কৰ্তব্য, সেই সমাজ শব্দটো এইফালে গোপীসকল সাজু হৈছে, সিয়ে দেখিছেনে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। দেখিছেনে সংগীতা লিকচনে ডিম গুচাত ব্যস্ত, ৰাতিখন খাবলৈ লৈছিলে আৰু মই নাখালোঁ। তাইৰ পৰা হাঁহি খাবলৈ লৈছে আৰু তাৰো অকণমান ভিডিঅ' কৰি ৰাখিলোঁ দেই।
রাজীবন স্বরূপ জগত জনক ভাত সাধু শুনবারে বকস্ত কাছে লাগে Oh
আজি মোৰ মন অতিকৈয়ে ব্যাকুল কুকিলৰ সুমধুৰ কণ্ঠস্বৰে মন প্ৰাণ ভৰি দিব খুজিছে আৰু বনৰীয়া ফুলবিলাকে হালি ইটালি নিজৰ মনৰ ভাৱ কৰিছে প্ৰকাশ হে ভগৱান তোমাৰ যে কি অপূৰ্ব সৃষ্টি প্ৰভু করা নাই কদাপিতো মিথ্যা অভিনয় কিন্তু আজি হে ভগৱান কিবা দৰে প্ৰকাশ কৰো আজি মাতৃৰ আগত এই নিদাৰুণ সত্য দেৱী জানকী দেৱী জানকী লক্ষ্মণ ঠাকুর লক্ষ্মণের সেবা গ্রহণ করা দেবী কোথা লক্ষ্মণ চোৱাচোন কেনেনো ধুনীয়া আমাৰ এই ৰাজভৱন নালাগেনে বাৰু মনত আনিব ইয়াত বিচৰণ কৰি হয় দেবী সঁচাকৈয়ে সুন্দৰ এই ৰাজ উপবন কিন্তু দেবী ইয়াতকৈও সুন্দৰ বাল্মীকিৰ পুণ্য তপোবন লক্ষ্মণ দেবী হঠাৎ কলা যে তুমি বাল্মীকিৰ তপোবনৰ কথা নুবুজিলো লক্ষ্মণ দেবী দাদাই দেখিছে তোমাক বাল্মীকিৰ তপোবন দৰ্শন কৰাবৰ হেতু কি কলা লক্ষ্মণ দাদাই আদেশ কৰিছে দেৱী তপোবনৰ দৰ্শনৰ হেতু জানা লক্ষ্মণ দেৱী আজি মোৰ বাও চকু লৰিছিল দেৱী ভাবিছিলো কিবা অমংগলৰ চিন এয়া কিন্তু এতিয়াহে অস্বস্ত হলো ভাবাই নাছিল মোৰ জীৱনলৈ যে আকাংক্ষিতভাৱে এনে সৌভাগ্য আহিব এদিন দেৱী তেন্তে বিলম্ব নকৰি বলা যাওঁ এনে বাল্মীকিৰ পুণ্য তপোবন ভাই এনে যাও আমি গুরুর কাছলৈ বলা দাদা গুরুদেব আমার গ্রহণ কর
নমস্তে অস্তু মহামায় শ্রীপীঠে সুরপূজিত যিমানখিনি পাৰিলোঁ দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভালে পালে, আৰু যদিহে ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ'তে লগ পাম সকলোকে, বাই বাই।